শিকি তেওঁলোকে নিজৰ স্বৰ্ণ গঢ়ি লৈছে, নিজৰ এটা উপজীব্য পথ মুখাৰ যোগেদি বিচাৰি পাইছে। গতিকে মুখা শব্দটোৰ অৰ্থই হ'ল যে পৰিধান কৰা জেগাকত মানুহৰ মুখমণ্ডল মুখত পিন্ধে, সেইকাৰণে নামটো মুখা। আৰু মুখৰ পৰা শব্দটো মুখালে গতি কৰিছে। এনেই নিপিন্ধে, পিন্ধা সময়কণ ঠিক ভাওনা হয়, আৰু ভাওনাত মুখা পিন্ধে কোনবিলাক যে নিজৰ মুখে প্ৰকাশ কৰিব নোৱাৰা চৰিত্ৰবিলাক মুখা পিন্ধে, তো বাকীবোৰ মেকআপ হয়। গতিকে মুখা হয়তো আঁতৰতো চাই আহিছে, মোৰ হাতৰো মুখা দেখাইছোঁ। সেই মুখা বনোৱা নিয়মটো এইটো, বাঁহেদি কৰা, তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি দি ঢাকি দিয়া সজাটো, 3 নম্বৰ তাৰ ওপৰত চেপ দিয়া চেহেৰা মুখাৰ, সেই চেপখিনি দিয়া হয় গৰু গোবৰ লগত কম পৰিমাণৰ কুমাৰ মাটি মিহলাই চেপ দিয়া হ'ল। চেপটো হোৱাৰ পাছত চেপটোক ধৰি ৰাখিবলৈ গোবৰক আকৌ কুমাৰ মাটি কটন কাপোৰে ঢাকি দিয়া হ'ল। ৰঙেৰে শেষ হ'ল মুখাৰ শেষ কাম, আৰু নাথাকে, ৰঙেই তাৰ নান্দনিক। আৰু এই খালী জেগাকণ যিজনে গৰুদ্ৰৰ অভিনয়টো কৰিব, গতিকে 1 2 3 4 পাছত শেষ। মুখত পিন্ধিব, ইয়াত লাগি যাব, কথা ক'ব, এইটো লৰিব, ভিতৰৰ মানুহজনৰ মুখ দুখন, এখন বাহিৰে, এখন আমাৰ আচলখন ভিতৰত, আচল মুখখনে পৰিচালনা কৰিব, এটা লাগি যাব। আৰু যেতিয়া বচন গাব তেতিয়া মুখায়ো বচন গাব। এইবিলাক আগতে ফিক্স আছিল, 2000 চনৰ পৰা আমাৰ হাতেদি কৰিলোঁ। আৰু যিটো কাৰণে আজি সকলোৱে ভাল পাইছে মুখাই কথা ক'ব পাৰে। গতিকে ৰাসত ওলোৱা সেই অঘাসু নিচেই পুতনা মুখা, মুখত পিন্ধে, পুতনাই কথা কয়। তাৰপিছত আহিল এনেকুৱাবোৰ চৰিত্ৰ আমাৰ নিজৰ আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰে, সেইবিলাক মাৰ্ক্স হয়, অসুৰ, বেয়া চৰিত্ৰ। তাৰপিছত এনেকুৱাবোৰ চৰিত্ৰ আছে জন্তু, সেইবিলাক মুখা হয়। এইটো জন্তু চৰিত্ৰ, এইটো মুখত পিন্ধে, আৰু জন্তুৰ তাৰ নিজৰ যিটো স্বভাৱ, সেই স্বভাৱটো দাঙি ধৰে। গতিকে এইবিলাক মুখা মুখত পিন্ধে, আৰু সেইকাৰণে নাম পালে মুখা। এইটো মুখাৰ ভাগ। এয়া আকৌ মুখত নিপিন্ধে নৰসিংহ। গতিকে এছোৱা মানুহ সিংহ গালৈকে কৰা হৈছে, মানুহজন সোমাই যায়, মুখখন ভিতৰ সেইখিনিতে ৰৈ যায়, দুগদুগীধাৰ যে আছে, আৰু 10 ফুট ওখ হয়, সেইকাৰণে নাম পালে বৰমুখা। কোনবিলাক বৰমুখা হয়? ৰাৱণ। এইবোৰ আমাৰ হাতৰ দেই, উত্তৰ প্ৰদেশত আমি ৰাখিছোঁ মিউজিয়াম, তাত সজাই তুলিছে। এইবিলাক বৰমুখা, এই বৰমুখা মুখা চব সজাই, এইটো আমাৰ হাতৰ কাম। 2018 চনত দিল্লীত 26 জানুৱাৰী গণৰাজ্য দিৱসত আমি অসমক জিকাই আনিলোঁ। এইটো তাত পৰিৱেশন কৰি 2য় স্থান পালোঁ পুৰস্কাৰ। ঠিক সেইধৰণে মুখাই যথেষ্ট প্ৰচাৰ হৈছে। এইখন বৃন্দাবনী বস্ত্ৰ আছে, লণ্ডনত সজাই দিছে, আমাৰ অসমৰ কাপোৰ। তাৰ লগত সংগতি ৰাখি কৃষ্ণ ইণ্ডিয়া গাৰ্ডেন অফ আছাম নামাকৰণে প্ৰথমখন মুখাৰ প্ৰদৰ্শনী হৈ গ'ল। তাত আমাৰ হাতেদি হ'ল, এয়া তাত সজাই থৈছে, তাত মুখা সজাই থৈছে। আৰু এয়াৰপৰ্টতো দেখোঁ ক'ৰবাত এয়াৰপৰ্টতো মুখা আছে। তাৰপিছত তাত মুখা সজাই থৈছে, এইবিলাক তাত সজাই থৈছে। কালিয়নাগ কেনেকৈ মুখাই পাৰফৰ্মেঞ্চ, এইটো অঘাসুৰ, মানুহ গিলি খাব পাৰে, এইটো আমাৰ হাতেদি প্ৰথম কৰিলোঁ, এতিয়া গোটেইখনতে কৰে। আৰু গতিকে এয়া ৰাসত ওলোৱা প্ৰচাৰ হৈছে বিদেশত। এইটো তোমালোকৰ গৌৰৱ, আমাৰ নহয়। আৰু এই গৌৰৱৰ মাজত মুখা কেতিয়া, আজি ৰাতিপুৱা বহুত পৰ্যটক আহি গ'ল, লণ্ডনৰ, ইংলেণ্ডৰ, ফ্ৰান্সৰ ইত্যাদি। গতিকে এই গৌৰৱৰ মাজত মুখাকো সন্মান কৰিছে। মুখাক সন্মান কেনেধৰণে কৰিছে, আমাক কৰা নহয়, সেই মুখাক কৰিছে বুলি আমি কৈছোঁ। 2017 চনত মোৰ নাম হেমচন্দ্ৰ গোস্বামী। 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে এই মুখাশিল্পৰ ওপৰত দিছিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী, PhD। 2018 চনত দিছিলে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, সংগীত নাটক একাডেমি। এয়া 2018 চনত দিয়া, এই মুখাক দিয়া বুলি কৈছোঁ আমি। তাৰপিছত আহিল যে 2023
পদ্মশ্ৰী অৰ্থাৎ এয়া ৰাষ্ট্ৰপতিয়ে দিয়া দিলে। চবেই দিলে। গতিকে আমাক দিছে, কিন্তু আমি কৈছোঁ এয়া আমাৰ সমাজখনৰ, আমি কৈছোঁ এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। গুৰুজনাই নিজে হ'লে এইবোৰ ভাওনা নাপাওঁ, আজি ভাওনাত মুখা নাপাওঁ ইত্যাদি। মুখা আগতেও আছিলে, কিন্তু মানে আপোনাৰ হাতত প্ৰাণ পাই উঠিছে সেইটোও ক'লোঁ আকৌ দেই। মুখা আগতেও আছে, কিন্তু মানে সেই আৰু অকণমান ইয়াক চিন্তা চৰ্চা কৰি অকণমান আগবঢ়োৱা হ'ল। এয়া আকৌ মুখা নহয়, প্ৰথম সোধা হৈছিলে এয়া মুখা নহয়। এই এজনী ছোৱালী এইখিনিতে বহিলে আজি 3 মাহ হৈছে, তাই ওডিচি ডান্সাৰ, উৰিষ্যাৰ, খুব ধুনীয়া ডান্স কৰে। সেইটো দেখি পেলাই এইটো সুধিলে বহুত কথা মোৰ লগত আলোচনা হ'ল। তাই এইখিনিতে এইটো ভংগী দিছিলে, তো মই বৰ ভাল লাগিল দেখি। মই ফটো নকৰিলোঁ, মই আঁকিলোঁ। মোৰ অঁকা অভ্যাস এটা আছে। প্ৰথম এই কনচেপ্টটো আঁকিলোঁ, তাইক কেনেকুৱা দেখা পাইছোঁ, কাৰণ বনাব লাগিবতো। তাৰপিছত চাইড একেবাৰে বেগ 3টা আঁকিলোঁ। তাই চেহেৰাটো মই অকণমান মুখত ৰাখি দিলোঁ। তাই সেইটো ফটো কৰি লৈ গৈ ক'লে মোলৈ এটা ফটো পঠাই দিলোঁ। এতিয়া ভিডিঅ' কল কৰি আজি অলপ দিনৰ আগত বহুতজন মানুহ গোটাই লৈ এইটো আকৌ দাঙি দেখুৱাইছোঁ। এতিয়া 5টা আৰু তাইক বনাই দিব লাগে, বেলেগ বেলেগ মানুহৰ ঘৰত সজাব। গতিকে ইয়াতো পুলিচ নাই, এয়া সৰু কৰিবলৈ অসুবিধা। বাঁহৰ কাঠি এই ফুটাবোৰ সৰু হৈ যায় না, আঙুলি নোসোমায়। ঠিক ইমানটোলৈকে পাৰি আৰু তাতকৈ কষ্ট হয়। সেইটো পাৰি। সেইবিলাক 4,000কৈ। এইটো বিক্ৰী নহয়, এইটো মডেল। কাৰোবাক লাগিলে আমি সেই জোখত কৰি দিবলৈ এইটো বস্তুটো থৈ দিছোঁ। গতিকে যোৰহাট ঠেঙাল কছাৰী সাহিত্য পৰিষদো মই দিছোঁ বনাই। তাত ডাঙৰ মিউজিয়ামখন, ম'হৰ যুঁজ, সত্ৰীয়া এনেকৈ আছে, মুখা আছে, সেইখিনি মোৰ হাতত। গতিকে মুখাই এতিয়া এটা সুন্দৰ স্থান পাইছে, আৰু যিটো স্থানৰ মাজত আজি মুখাই সন্মান পাইছে। মোৰ কথাটো হ'ল সেইটোৱেই যে কলাই সন্মান পাইছে অসমৰ, আৰু সেই গুৰুজনাৰ সন্মান আমি খালি কৰি আছোঁ, কৰি থাকিব লাগিব। এখন হাই ছেকেণ্ডেৰী শিক্ষকতা কৰি ৰিটায়াৰ হ'লোঁ 18 চনত, এইখন সত্ৰলৈ সোমাই আহে। তাতেই এই বস্তুটো আৰু ভৰাই দিলোঁ। সেইটো ছাবজেক্ট নাছিল, ভৰাই দিলোঁ। তাতেই শিকালোঁ বহুত ল'ৰাক অফ টাইমত। সেই ল'ৰাই আজি ঘৰ চলাইছে মুখাৰ যোগেদি। গতিকে আৰু মুখাৰ বিষয়ে সুকীয়াকৈ নকওঁ। মুখা এতিয়া সবতো প্ৰকাৰে এটা কলা হিচাপে মানুহে ইয়াক গণ্য কৰে, আৰু ঘৰত সজায় সৰু মুখা কিনা হৈছে নেকি? এইটো নহয় মুখা, এইটো কিনো মেটেকা। তাত মেটেকা হেৰি কৰিছে। গতিকে কিমান দামৰ পৰা আছে নো? কিমানৰ পৰা আছে? কিমানৰ পৰা পোৱা যাব ইয়াত কিনিবলৈ? আজি যাবগৈ লাগিবতো। কেইটা বজাত নাও? 2:30 মানত যাম নেকি? হৈ যাব। আৰু এইবিলাক সেই তাতে দিয়া মোক। আৰু এইখন কালি পাইছে তাৰ পৰা, বহুত দিন অহা নাছিলে, এইখনো আহিলে। আৰু এইখন হ'ল PhD গ্ৰন্থখন নেকি? ইয়াতে আছে আমাৰ গোটেই ভাৰতবৰ্ষৰ তালিকাখন, যিসকলে এই উচ্চ সন্মানটো পাইছে। ঠিক আছে।